বহুত দূৰৰ পৰা মানে চিঞৰ চিঞৰ আহি আছে তাৰপিছত এই এজন মানুহ মানে ৰৈ আছে ৰৈ পেলাই কিহৰ শব্দ ইমান শব্দটো আকৌ শুনিছে মানে বেচিবলৈ আনিছে সি আচল বস্তুটো মানে একেবাৰে ফ্ৰেকশ্যন অফ ছেকেণ্ডত কৈ থৈছে আৰু এইটোৱে মানে ইমান বেছি চিঞৰিছে এনেকুৱা ধৰণৰ আমি কিছুমান শব্দবিলাক সেই যিবিলাক মানুহে কিবা কিবি বেচিবলৈ আনে যে সেই মানুহবিলাকৰ মুখত শুনা পাওঁ যি নহওক মানে শব্দটো আহি পেলাই তেনেই ওচৰ পাইছে আৰু মানুহটোৱে বাৰে বাৰে শুনিছে কাণী কি কাণী কাণী কি বস্তু মানে তাৰপিছত আহি পেলাই সি একেবাৰে ওচৰৰ পৰা আকৌ তেনেকৈ চিঞৰিছে কাণী এই মানুহজন মাতিছে চাই পেলাই কি কাণী অ কি কৈছে মানে আন্দা কাণী তোৰ ঘৰ ক'ত আছামত ঘৰ অসমত আৰু কণীটো কাণী ক একে পাছৰ মা বাবাৰ বিয়া দেখি যাবি সি কৈছে নেদেখো আমাৰ মা বাবাৰ বিয়া হোৱা নাই আমাৰ মা বাবা পলাই আহিছে মানে মা বাবালৈ পলাই আহিছে আৰু বাবা আছামলৈ পলাই আহিছে